সকলো এই অগ্নিয়ে আজি মই স্কুলত আছো আৰু আপুনি জানে মই ইমান ধুনীয়া কাপোৰ কেনেকৈ দিছোঁ একেবাৰে আমাৰ স্কুলত আমাৰ পোহৰ চন্দ্ৰৰ পোহৰটো আৰু এই চব অতি শীতল নিৰ্মল গতিকে এনেভাৱেৰে আমি চাইৰাম বুলি সকলোকে আমি সম্বোধন আৰু আজি আমাৰ এটা অতি আনন্দৰ দিন ল'ৰা ছোৱালীকেইটা লৈ আহিছে বিদ্যাবিহাৰলৈ আজি আমাৰ পৰিয়ালৰ এটা সদস্য হ'ল বুলি কিন্তু আমাৰ আন বিদ্যালয়বিলাকৰ নিচিনাকৈ আনুষ্ঠানিক শিক্ষাতেই সীমিত নহয় ইয়াত আমাৰ ছাত্ৰ-ছাত্ৰীগৰাকীয়ে অলৰাউণ্ড লগতে আমাৰ স্পিৰিচুৱেল এডুকেশ্যন ওপৰৰ ক্লাছবিলাকত আমাৰ টিচাৰসকলে পৰিচালনা কৰে এই বাল বিকাশেই হৈছে ছাত্ৰ-ছাত্ৰী সকলো ফালৰ পৰা সকলো গুণ বিলাকৰ বিকাশ হয় আপোনালোকে সকলোৱে শুনিছে আমাৰ প্ৰাক্তন এজন ৰাষ্ট্ৰপতি আছিল ডক্টৰ APJ কালাম তেখেতে ল'ৰা ছোৱালীক খুব ভাল পাইছিল এবাৰ তেখেত অসমলৈ আহিছিল আৰু অসমলৈ অহাৰ আগতে তেখেতে আমাৰ অসম চৰকাৰক কৰি থৈছিল যে তেখেতে আন কাকো বিশেষ লগ নকৰে তেওঁ ল'ৰা ছোৱালীক লগ কৰিছিল ৰাষ্ট্ৰপতি এজনৰ এনে আহ্বানক আমাৰ অসম চৰকাৰে সঁহাৰি জনায় আৰু অনুষ্ঠানটি অনুষ্ঠিত কৰিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ যেতিয়া ৰাষ্ট্ৰপতি আহিল তেতিয়া তাত বিভিন্ন স্কুলৰ পৰা ছাত্ৰ-ছাত্ৰীক নিমন্ত্ৰণ কৰি অনা হৈছিল তেতিয়া অকণমান ল'ৰা ছোৱালীবিলাকৰ প্ৰশ্ন শুনি ৰাষ্ট্ৰপতি নিজেই হতবাক হৈছিল